Hello guys, welcome back to my YouTube channel. So আজি আমি গৈ আছো এতিয়া সব টাইম হল আপোনাৰ 4:18 আৰু ৰাতিপুৱা 4:18 তে আমি আহি পাইছো এতিয়া আপোনাৰ যোৰহাট পাৰ হৈছো আৰু আমি গৈ আছো আজি তিনিচুকীয়া তো ব্লগটো চাই থাকিব তিনিচুকীয়া এটা বিশেষ কাৰণত আহিলো আজি হঠাৎ ঘৰৰ পৰা 450 কিলোমিটাৰ দূৰত আৰু কিবা এটা ইন্টাৰেষ্টিং হ'ব তো ভিডিঅ'টো চাই থাকিব ভিডিঅ'টো ষ্টাৰ্ট কৰিলো ইয়াৰ পৰা তো ইন্টাৰেষ্টিং ভিডিঅ' এটা হ'ব আৰু আমাৰ ইপিনে বাকি গাড়ী চাৰি বিলাক আছে আমি দুখন গাড়ীত আহিছো সবে মিলি পিনে আমাৰ গোটে বন্ধু বান্ধৱ বিলাক ইয়াতে আছে তো I'm always trying to see through your flaws, 'cause I know that you got so much more to give. You made a real mess, but I miss you though, 'cause I can go to sleep when I'm alone again. Say you wanna be. Finally আমাৰ কাম কিছু আগবাঢ়িল এতিয়া আমি টিলিঙা আগবঢ়াব যাওঁ নহ'লে ভাঙা নাযায় গুড গুড মজা মেলি থাকিলি কেমেৰা এংগে নকৰিলি তলফালে নকৰিলি কেমেৰামেন বেয়া গাইছে আমাৰ তো আমাৰ বন্ধুবিলাকে ইয়াতে টিলিঙা বান্ধি আছে এতিয়া আমাৰ চন্দন হাতৰ বান্ধা হৈ গ'ল সেইফালে অৰূপ ডিম্পলে বান্ধিব তাৰপিছত মোৰ তাত আছে দুটা আৰু এটা মই বান্ধিম অলপ পাছত চাই থাকিব কমল পাগলা হৈছে গাইছ এই মাথা বেয়া হৈছে আজি আমাক বহুত হাল্লা কৰি আছিল আমাৰ ড্ৰাইভাৰ নাম্বাৰ 1 পাৰফেক্ট ড্ৰাইভাৰ আমাৰ ডিম্পলে এতিয়া হেৰি কৰি আছে টিলিঙা গাঁঠি আছে হৈ গ'ল আমাৰ ফাইনেলি টিলিঙা লোৱা হৈ গ'ল আৰু এতিয়া আমি এই খুঞ্চা সূতা তাত মেৰুৱাব লাগিব আৰু সেইটো কাম বাকী আছে এতিয়া খুঞ্চা মেৰালি খুঞ্চা মেৰালি নে তো এতিয়া আমি এই খুঞ্চাটো ইয়াত মেৰাবলৈতো বহুতে আগতে মেৰুৱাই থৈ দিছে বহুত ডাঙৰ হৈ গৈছে কাৰণে দেখাত এইটো কিন্তু কিমানমান সূতা ৰাখিব লাগিব ইয়াতে ইমানমান সূতা আছে বহুত ডাঙৰ মহুৰা হৈ গৈছে এইটো বাবা অলপ কেমেৰাটো ধৰি দিলে মই এইটো সূতাটো মেৰুৱাম বাৰু তোমাক এটা বস্তু মই বুজি পালোঁ তোমাক এনেকৈ দেখাই দিব লাগিব তেতিয়াহে তুমি পাৰিবা কিন্তু 2 মিনিট শ্বাট ডাউন হৈ যাব সৰু হৈছে ডাঙৰ কৰি দিওঁ চলো ডাঙৰে হৈছে গোটাই পুৰা কমল ডিম্পল মিষ্টাৰটো বাবা ফটো সেশন কমপ্লিট এতিয়া এই মই এটা বস্তু এইটো বজাব লাগিছিল গাইজ মোক মাহীমাকৰ কথা পাতিছে সিহঁতে তেতিয়াৰ পৰা ফটো উঠি আছে মোক কোনেও ফটো উঠোৱা নাই ইয়াতে বহুত গৰম লাগি গৈছে ইয়াতে তো ফাইনেলি আমাৰ তাতে চাকি তাকি দিয়া হ'ব আশীৰ্বাদ চাকিবাদ লোৱা বস্তু লোৱা কমপ্লিট হৈ গ'ল এতিয়া আমি থালিৰ পইচা দিব আছে আৰু তাৰপাছত ঘৰ থাকিম শইকীয়াৰ মুখখন খটা অহা নাই আছে কিন্তু ঘৰ যাওয়া কৰি আছে মন্দিৰ এই ঘৰ যাওয়া কৰি শইকীয়াৰ মুখখন খটা কি আছে কচোন কি খটাখন কি আছে মন ভাল কৰিব এই মুখখন খটাখন কি হৈ আছে মই মুখখন তুমি ইয়াতে আছা
সুন্দৰ সুন্দৰ যুৱক সুন্দৰ যুৱক চলটোক দেখিছা নাই আমাৰ চলটোক বৰ সুন্দৰ লাগিছে মৃত্যুঞ্জয় মন্দিৰ আহি সেই মন্দিৰ টিলিঙা মন্দিৰ 2:44 হ'ল আৰু আমাৰ ফাইনেলি পূজা চূজা পূৰা কমপ্লিট এতিয়া গাড়ীলৈকে যাওঁ তাৰপিছত বাকী যি প্ৰগ্ৰেম হয় দেখা যাব আৰু তো বাৰে বাৰে কি প'জ দি থাকা আগত আহি পিনে মই কথা কওঁ পিছে কেমেৰাটো লওঁ তই কথা কৈ যা ইমান ভাল লাগছিল ইমান ভাল লাগছিল পাগলা আহিছে পাগলা চলটো বোলে পাগলা হৈ গৈছে ইমান ভাল লাগিছে তাৰ মাথা বেয়া কৰি দিব আজি ভোকাই নাই কিন্তু এটা কথা দেই পুৰা মানছো কিন্তু আজি একদম ভোক লগা নাই আমাৰ এতিয়ালৈকে তো অলপ কিবা কিবি কিনিব লগা আছে চাই দিব লাগিব না কিবা এটা অলপ কিবা কিবি কিনিব লগা আছে ঘৰৰ কাৰণে এইখিনি প্ৰসাদ ৰিটাৰ্ণ আৰু আমিও ৰিটাৰ্ণ মন্দিৰৰ ফালৰ পৰা এইখিনি ভিতৰৰ ব্যৱস্থাপনা বহুত ধুনীয়া আপোনাৰ নিজস্ব ইচ্ছামতে আপোনাৰ যিখিনি ভক্তি সেইখিনি চব ধুনীয়া কৰিব পাৰে সেইটো আমাৰ তাতে ভাল লাগিল বাকী এইখিনি টিলিঙা মন্দিৰৰ বিষয়ে আৰু এতিয়া কিবা কিবি অলপ খাওঁ কিবা কিবি ল'ব আছে আৰু যাম আৰু দেখছি চবকে বহুত কাষ্টমাৰ আহি আজি আহিলো বহুত ভাল লাগিছে কথা ফুটি অহা নাই কথা ফুটি উঠা নাই চলটো কথা ফুটি অহা নাই